নমস্কাৰ, ৱেলকাম টু নিশ্চতীয়ান ইউটিউব চেনেল। আজি 90 সংখ্যক কেন্দ্ৰীয় বিহু মেলা চতিয়া, যি সেই বিহু মেলালৈ আহিব নীল আকাশ দা, এয়া আমাৰ চৰ্দাৰ বিষ্ণু দা, ৰাইজ ৰেডি। আমাৰ চৰ্দাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাবলৈ লৈ যোৱা হৈছে। এয়া আমাৰ চৰ্দাৰ বিধায়ক মহোদয় মুখ্য পৃষ্ঠপোষকগৰাকীক সম্বৰ্ধনা জনাব 90 সংখ্যক চতিয়া কেন্দ্ৰীয় বহাগী মেলাৰ সভাপতি ত্ৰিনয়ন বৰাদেৱে। এয়া তেখেতক এখনি ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাইছে চতিয়া কেন্দ্ৰীয় বহাগী মেলাৰ সভাপতি ত্ৰিনয়ন বৰাই। আজি চতিয়া কেন্দ্ৰীয় বহাগী মেলাৰ সাংস্কৃতিক সন্ধ্যাৰ মূল আকৰ্ষণ আমাৰ সকলোৰে পৰিচিত কন্যাকা লাইভ অনন্যা। আপোনালোকে যদি কন্যাকা লাইভ ছাবস্ক্ৰাইব কৰা নাই, আজি ছাবস্ক্ৰাইব কৰিলে নীল আকাশ দা আহিবলৈ কিছু মুহূৰ্ত বাকী আছে। আৰু গাইজ অল চাউণ্ড ছেট হৈ গৈছে, আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ যাব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়াই ছাবস্ক্ৰাইব কৰক, যদি ফ'ল' কৰিবলৈ নাপায় বা চাই থাকিব নিশ্চতীয়ান ইউটিউব চেনেল। পুৰা ফুল এনাৰ্জি দেখিছে, গৰমৰ নীল আকাশ দা আমাৰ মাজত আহি উপস্থিত হৈছেহি। তো গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিলেনে? ধন্যবাদ চতিয়াৰ ৰাইজলৈ আমাৰ বহুত মৰম, বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক সকলোলৈকে। অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভালে আছেনে ৰাইজ? মঞ্চত উঠিয়েই এখন বিহুৱান আৰু ইমান সুন্দৰকৈ অংকন কৰা এখন ছবি, গতিকে মৃগাংক ভাইটিলৈ বহুত বহুত ধন্যবাদ। ভগৱানে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলক তোমাৰ, তাকে আমি কামনা কৰিম। আপোনালোকে আশীৰ্বাদ কৰিব। অনুষ্ঠান মুকলি কৰিছোঁ মই গুৱাহাটী গীতেৰে, আশা কৰিছোঁ আপোনালোকে ভাল পাব।
বহুত বহুত ধন্যবাদ তুমি তুমি কোন হুয়া ওর বাবে তুমি তুমি জীবন হে আজি মনে ভাবে যদি খুবই রোমান্টিক গীত এটি সেটা পাবো না মানে ওয়েব করে খুব ভালো লাগবে মোরা
এই ভিডিঅ'টো আপোনালোকলৈ বনাইছোঁ যদি ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকিব নিশ্চয় চেনেল